ফাইনেলি ভাই লগ আহি 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 পালোঁ এনেকুৱা জেগা য'ত নেকি মানে ৰাস্তাটো আৰু আগত নাই। ঠিক আছে ন, এয়া চাওক খালাবামা আগত দেখি ভাঙা গাড়ীখন থৈছোঁ তাতে, সেইখন গাড়ী। হেল্ল' নতুন ভিতৰত আপোনালোক সকলোকে স্বাগতম। মই এতিয়া উঠিলোঁ, চাফা চাফা হৈ আহিলোঁ। এতিয়া খাম অলপমান ৰুটি তৰকাৰী খাই কিনে অলপ ক'ৰবাত যাব লগা কাম আছে। ক'ত যাম কি কৰিম আপোনালোকক দেখাম, মই কমো চবখিনি কৰি আছোঁ দিয়ক। খাই লওঁ ফাইনেলি ভাই লওক এতিয়া মই ৰুটি চুটি খালোঁ, আটা ৰুটি খাই দৈ উঠি এতিয়া মানে মই যাব ওলাইছোঁ বেংকত। কালি বেংকত গৈছিলোঁ, কালিৰ কামটো মই যি কাম কৰিব গৈছিলোঁ একো কৰিব নোৱাৰিলোঁ। তাহাৰ মানে বেংকৰ প্ৰব্লেমেই আহি থাকে, মানে কিবা লাইন বেয়া হয়, কাৰেণ্ট বেয়া হয়, কিবা হয়, মানে তাহাৰ প্ৰব্লেম মানে এইহেন মানে বেংক চবত কৰি ঘাটিয়া বেংক বুলি ক'ব আৰু ইয়াক চালা কানাড়া বেংক। ঠিক আছে ন, তো আজি আৰু একবাৰ যাওঁ কিবা অৱস্থা হৈছে চাওঁ আজি বাৰু তাহাৰ কি বেয়া হৈ আছে। তো বলক মই প্ৰথমতে অলি চলি মানে স্পৰ্টিংটো পিন্ধি ল'লোঁ, লংপেণ্ট চপেণ্ট একো পিন্ধা নাই, লংপেণ্টটো পিন্ধি লওঁ। পিন্ধি লৈ কেনে বৰ্তমান 10:05 হ'ল, 10:30 মানত ইয়াৰ পৰা যাম দিয়ক ঘৰৰ পৰা। তো ফাইনেলি ভাইলোঁ এতিয়া বেংকত যাব ওলাইছোঁ ৰ'ব, বেংকৰ পৰা লগ পাম দিয়ক বলক। ফাইনেলি ভাইলোঁ এতিয়া আহি পালোঁ, চব কাম খতম কৰি বেংকৰ যিমান কাম আছিল চবখিনি কাম খতম কৰি আহিলোঁ, লেনদেন যি আছিল চব শেষ কৰিলোঁ। আৰু এতিয়া আহি কিনে ঘৰ পালোঁ। আৰু ৰাস্তা ঘাটে আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মই চলাই আছিলোঁ গাড়ী। ঠিক আছে ন, যিগতিকে গাড়ী চলাই আছিলোঁ, গাড়ী চলাই থাকিলে তাত দেখাব নোৱাৰি ন। তো সেইকাৰণে এতিয়া আমাৰ চবখিনি কাম খতম কৰি আহি এতিয়া বাজিল মানে টাইম হৈছে 1 বাজিল। ঠিক আছে, দুপৰীয়াৰ যিগতিকে 1 বাজিল, সেইকাৰণে ভিডিঅ'টো মই এতিয়া অন কৰি আপোনালোকক কৈ দিলোঁ যে মই এইমাত্ৰ ঘৰত আহি পালোঁ। আৰু এতিয়া কি কৰিম আৰু অলপ টাইম জিৰাই কেনে গা চা ধুই কিনে দুপৰীয়াৰ ভাত খাম। ফাইনেলি ভাবিলোঁ অলপ টাইম মই জিৰালোঁ এতিয়া, আৰু 2টা বাজিবৰ সময় হৈছে। মই ইয়াতে গা চা ধুই কিনে ভাত খাম। পুৱাই জালত লাগিছিল মাছ কমলকাত, তো এতিয়া মই খাওঁ ৰ'ব, মানে কি গা চা ধুই আহি ভাত খাম মাছৰ আঞ্জা দি। প্ৰথমতে গা চা ধুই ৰ'ব। তো ফাইনেলি ভাবিলোঁ এতিয়া ভাত খাওঁ ৰ'ব। এয়া হ'ল ভাত, এই আঞ্জা মাছৰ মই খাই উঠিলোঁ অলপ ভাত পানী খাই উঠিলোঁ। এতিয়া অলপ জিৰাওঁ ৰ'ব, বাগা চাহ দি থাকোঁ অলপ টাইম। ফাইনেলি ভাবিলোঁ এতিয়া মই বঢ়িয়া কৰি টোপনি চোপনি মাৰি উঠিলোঁ। এতিয়া অলপ ফুৰিব যাওঁ ৰ'ব, অলপ দূৰক লৈ যাম, অলপ চাইডত যাম অলপ আজি মেডিকেলৰ ৰাস্তা দি যাম, জয়নাক চাইডে যাম অলপ কোনোদিন দেখা নাপাওঁ জেগাত যাম। সদায় যাই থকা জেগাত যে ভাল লাগে না, ক'ৰবাত নেদেখা জেগাত যাইহে ভাল লাগে। তো বলক আপোনালোকক ৰাস্তাত অলপ দেখাই থাকোঁ দিয়ক, বলক।
ফাইনেলি ভাই লগ আহি 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 পালোঁ এনেকুৱা জেগা য'ত নেকি মানে ৰাস্তাটো আৰু আগত নাই ঠিক আছে ন এয়া চাওক খালাবামা আগত দেখি ভাঙা গাড়ীখন থৈছোঁ তাতে সেইখন গাড়ী এই ফ'কাছ নকৰে সেইখন গাড়ী তো গাড়ীখন থৈ দিলোঁ আৰু এইখন নাযাওঁ এতিয়া তো এয়া চাওক আহি পালোঁ জেগা ভিউটো চাওক ইয়াৰে তো আৰু আগত সিফালে যাব নোৱাৰিম ইয়াৰে পৰা ঘূৰি যাম আৰু যাওঁত টাইমত আপোনালোকক দেখাই আছোঁ যাই যাই দেখাম ধুনীয়া ধুনীয়া চিনাৰীবিলাক দেখাই যাম আপোনালোকক বলক অলপ ইয়াতে থাকিলোঁ আৰু এনেই অলপমান ভিউটো চালোঁ অলপ ধুনীয়া হাৱা বতাহ খালোঁ ফ্ৰেছ হাৱা খালোঁ অলপ ইয়াৰে আৰু এই জেগাখিনি ক'ত জানে ন মেডিটাৰী দি আহি কেনে মেডিটাৰী যিখন বাজাৰ আছে ন সেই বাজাৰখন পাৰ হৈ 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 বহুত জেগা ৰাস্তা আঁকে পাকে মানে বহুত ঘূৰি পাকি আহি কেনে এইখিনি জেগা পাইছোঁ আৰু ইয়াৰে পৰা আৰু সিফালে গ'লোঁ কিন্তু সিফালে ৰাস্তা তাৰমানে বন্ধ ঠিক আছে ন যদি ৰাস্তা বন্ধ নহ'ল আকৌ সেনেকৈ কিবা কিবি যাই থাকলোঁ আজি ঠিক আছে ন ৰাস্তা শেষ কৰি পেলালোঁ তো এতিয়া ঘৰত যাব লওক বহুত টাইম হ'ল টাইম কিমান হ'ল টাইম কিমান হ'ল তো টাইমো এতিয়া 5:40 হৈছে তো এতিয়া মই যাওঁ বলক আমাৰ বিশালে আহিছোঁ মোৰ লগত বিশাল আৰু মই আহিছোঁ এনে ফুৰিব তো এতিয়া যাওঁ বলক ঘৰত যাওঁ ৰাস্তাত অলপ চলপ পাৰিলে দেখাম আৰু যদি দেখাব নোৱাৰোঁ ডাইৰেক্ট ঘৰত যাই লগ পাম দিয়ক বলক ফাইনেলি ভেলক এতিয়া আহি পালোঁ ঘৰ আৰু ইমান জেগা ঘূৰি পাকি আহিলোঁ আৰু বহুত জেগা মানে কি আৰু আপোনালোক নেদেখালোঁ আহাতে মানে যাওঁতেতো আপোনাক দেখাইছোঁৱে তো সেইকাৰণে আহাতে আপোনালোকক নেদেখালোঁ ঠিক আছে ন তো এতিয়া আহি পালোঁ ঘৰ আৰু টাইমো বহুত হ'ল গধূলি হৈ গৈছে এতিয়া তো আজিৰ ভিডিঅ'টো ইয়াতে কৰিছোঁ খতম কালি লগ পাম আৰু এটা নতুন ভিডিঅ' লৈ বলক